Good evening, Jai Hind. So, এইটো ভিডিঅ'ত আমি শিকিম এতিয়া NCERT ফিজিক্সৰ ক্লাছ 11ৰ থাৰ্মোডাইনামিক্স চেপ্টাৰটো। সো এইটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় আৰু ইণ্টাৰেষ্টিঙো হয়। ইয়াত আমি শিকিম হিটক কেনেকৈ মেকানিকেল ৱৰ্কলৈকে কনভাৰ্ট কৰে। হিট মানে কি হয়? এটা এনাৰ্জি হয়, ঠিক আছে। তো হিট এনাৰ্জিক কিহলৈকে কনভাৰ্ট কৰি আছে? মেকানিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰি আছে। এটা চিষ্টেম থাকিব মাজত, ইনপুটত কি আছে? হিট এনাৰ্জি, আৰু আউটপুটত কি আহি আছে? মেকানিকেল ৱৰ্ক। সে বস্তুটো হয় কেনেকুৱা সেইটো আমি শিকিম। তো ইয়াৰ লগত বহুতো ল জড়িত হৈ আছে। হিট ছাপ্লাই কৰিলে কি কি হয়, প্ৰেছাৰ কেনেকৈ চেঞ্জ হ'ব পাৰে, ভলিউম কেনেকৈ চেঞ্জ হ'ব পাৰে, টেম্পাৰেচাৰ কেনেকৈ চেঞ্জ হ'ব পাৰে, এইবিলাক বহুত কথা আছে। আৰু গোটেইবিলাক আমি এই থাৰ্মোডাইনামিক্স চেপ্টাৰটোতে শিকিম। সাপোজ আমি এটা চিষ্টেম কনচিডাৰ কৰিম। কি কৰিম? চিষ্টেম। চিষ্টেম মানে কি হ'ব? চোৱা, এটা চিলিণ্ডাৰ আছে, তাত এটা পিষ্টন লগোৱা আছে এনেকে, আৰু এইটো চোৱা, এইটো পিষ্টন হয় এটা, আৰু পিষ্টনটো আপ ডাউন কৰিব পাৰে, মানে মুভেবল পিষ্টন হয়। তো চিলিণ্ডাৰটোৰ ভিতৰত মই এটা গেছ এটা ৰাখিছো। কি ৰাখিছো? মই এটা গেছ ৰাখিছো। তো এই ষ্ট্ৰাকচাৰটো কি বুলি কোৱা হ'ব? চিষ্টেম বুলি কোৱা হ'ব। মানে পিষ্টন আছে, এটা চিলিণ্ডাৰ আছে, তাৰ ভিতৰত কি আছে? গেছ আছে। আৰু সেই গেছটোৱে কি হ'ব? ৱৰ্কিং ছাবষ্টেন্সৰ দৰে কাম কৰিব। এতিয়া মই যদি এই চিষ্টেমটোত এক্সটাৰ্নেলি হিট ছাপ্লাই কৰোঁ, হিট ছাপ্লাই কৰিলে কি হ'ব? চোৱা, এই গেছত কি আছে? কিছুমান নহয়, গেছত কি থাকে? গেছ মলিকুল থাকে। এই গেছ মলিকুলে হিটখিনি কি কৰিব? এবজৰ্ব কৰিব। হিটখিনি এবজৰ্ব কৰাৰ পিছত এই গেছ মলিকুলছৰ কাইনেটিক এনাৰ্জি কি হ'ব? ইনক্ৰিজ হ'ব। আৰু কাইনেটিক এনাৰ্জি ইনক্ৰিজ হোৱাৰ লগে লগে সিহঁতৰ স্পীডটো কি হ'ব? ইনক্ৰিজ হ'ব। মানে একে কথা, স্পীডটো ইনক্ৰিজ হ'লে কাইনেটিক এনাৰ্জি কি হ'ব? ইনক্ৰিজ হ'ব। আল্টিমেটলি ক'ব গ'লে চিষ্টেমটোৰ এনাৰ্জি কি হ'ব? ইনক্ৰিজ হ'ব। আৰু এইটো এনাৰ্জিক আমি কি বুলি ক'ম? ইণ্টাৰনেল এনাৰ্জি বুলি ক'ম। কি বুলি ক'ম? ইণ্টাৰনেল এনাৰ্জি অফ দ্য চিষ্টেম। ঠিক আছে? ইণ্টাৰনেল এনাৰ্জি অফ দ্য চিষ্টেম। তো ইণ্টাৰনেল এনাৰ্জি মানে আমি কি বুজিলো এতিয়া? ইণ্টাৰনেল এনাৰ্জি মানে হ'ল দি কাইনেটিক এনাৰ্জি of all the molecules constituting the gas is called internal energy of the system. মানে গেছটোত যিমানবিলাক মলিকুল আছে, গোটেইবিলাক মলিকুলৰ আমি যদি কাইনেটিক এনাৰ্জি প্লাছ কৰি দিওঁ, তেতিয়াহ'লে কি ওলাই যাব? ইণ্টাৰনেল এনাৰ্জি অফ দ্য চিষ্টেম ওলাই যাব। এতিয়া চোৱা, এই মলিকুলবিলাকৰ মাজত কি আছে? এটা এট্ৰেকশ্যনেল ফ'ৰ্চ এটা আছে নাই? এটা এট্ৰেকশ্যনেল ফ'ৰ্চ আছে। আৰু এট্ৰেকশ্যনেল ফ'ৰ্চ থাকিলে কি হ'ব? চোৱা, সাপোজ দুটা এনেকে তিনিটা মলিকুল আছে, চাৰিটা মলিকুল আছে, ইহঁতকেইটাৰ মাজত কি আছে? এট্ৰেকশ্যনেল ফ'ৰ্চ। যদিও এট্ৰেকশ্যনেল ফ'ৰ্চ আছে, ইহঁতে মুভ কৰি আছে, কিন্তু মুভ কৰি আছে। তে আল্টিমেটলি আমি কি ক'ব বিচাৰিম? যে এই পাৰ্টিকল কেইটাই কি কৰি আছে? ৱৰ্ক ডান কৰি আছে। যদি পাৰ্টিকল কেইটাই ৱৰ্ক ডান কৰে, তেতিয়াহ'লে ইয়াত কোনটো এনাৰ্জি এছ'চিয়েট হৈ থাকিব? পটেনচিয়েল এনাৰ্জি এছ'চিয়েট হৈ থাকিব। চ' আমি কি ক'ব পাৰোঁ এতিয়া? দি সাম অফ কাইনেটিক এনাৰ্জি এণ্ড পটেনচিয়েল এনাৰ্জি অফ এ চিষ্টেম ইজ ন'ন এজ ইণ্টাৰনেল এনাৰ্জি অফ দ্য চিষ্টেম। এতিয়া আমি চিষ্টেমটোত ৱৰ্কিং ছাবষ্টেন্সটো কি লৈছোঁ? গেছ লৈছোঁ। এইটো কি হয়? গেছ হয়। এতিয়া চোৱা, আমি ফিজিক্স বা কেমেষ্ট্ৰিত দুই ধৰণৰ গেছ পাওঁ। এটাক আমি ৰিয়েল গেছ কওঁ, এটাক আমি কি কওঁ? আইডিয়েল গেছ বুলি কওঁ। আইডিয়েল মানে চোৱা, আইডিয়েল গেছটো কেনেকুৱা হয়? ইন কেছ অফ আইডিয়েল গেছ, there is no attractional force or there is no intermolecular force between the molecules of the gas. মানে আমি ৰিয়েল গেছৰ আইডিয়েল গেছৰ ক্ষেত্ৰত কি ক'ব পাৰিম? পটেনচিয়েল এনাৰ্জিটো কি হয়? জিৰ' হয়। বিকজ আইডিয়েল গেছৰ কাৰণে চিষ্টেমটোত যিকেইটা মলিকুল আছে, সেই মলিকুলৰ মাজত কোনো ধৰণৰ এট্ৰেকশ্যনেল ফ'ৰ্চ নাই। যদি কোনো ধৰণৰ এট্ৰেকশ্যনেল ফ'ৰ্চ নাথাকে, সিহঁতে ৱৰ্ক ডাউনো নকৰে। ঠিক আছে? মানে সেই এট্ৰেকশ্যনেল ফ'ৰ্চটো অভাৰকাম কৰি সিহঁতে মুভো নকৰে। ঠিক আছে? তেতিয়াহ'লে সিহঁতৰ কি নাই? পটেনচিয়েল এনাৰ্জি নাই। তো চিষ্টেমটোৰ যিটো এনাৰ্জি থাকিব, সেইটো কি হ'ব? অনলি কাইনেটিক এনাৰ্জি হ'ব। এই চিষ্টেমটোৰ কাইনেটিক এনাৰ্জিটোৱে কি হ'ব? ইণ্টাৰনেল এনাৰ্জি অফ দ্য চিষ্টেম হ'ব। কিন্তু আমি গেছ ইকুৱেশ্যনটো, এটা গেছ ইকুৱেশ্যন এটা আছে, PV = nRT। এইটো কি হয়? এটা গেছ ইকুৱেশ্যন। এই গেছ ইকুৱেশ্যনটো ডিৰাইভ কৰিবৰ কাৰণে আমি
গেছটোক আমি কি বুলি মানি লওঁ আইডিয়েল গেছ বুলি মানি লওঁ ইয়াত P মিন্স কি হয় প্ৰেছাৰ হয় V মিন্স কি হয় ভলিউম হয় N মানে কি হয় মোল নাম্বাৰ বুজায় R মানে কি হয় গেছ কনষ্টেন্ট আৰু T মানে কি হয় টেম্পাৰেচাৰ ঠিক আছে তো ইয়াতে প্ৰেছাৰ ভলিউম আৰু টেম্পাৰেচাৰক আমি কি বুলি কওঁ থাৰ্মোডাইনামিক্স ভেৰিয়েবল বুলি কওঁ এই চেপ্টাৰটোৰ নাম কি হয় থাৰ্মোডাইনামিক্স তো আমি থাৰ্মোডাইনামিক ভেৰিয়েবল কেইটা জানিব লাগিব আৰু থাৰ্মোডাইনামিক ভেৰিয়েবল কেইটা কি হয় প্ৰেছাৰ ভলিউম এণ্ড কি হয় টেম্পাৰেচাৰ এণ্ড ইণ্টাৰনেল এনাৰ্জিও হয় এই চাৰিটা কোৱান্টিটিয়ে কি বুজাব চিষ্টেমটোৰ ষ্টেট বুজায় যদি আমি প্ৰেছাৰটো গম পাওঁ বা ভলিউমটো গম পাওঁ বা টেম্পাৰেচাৰ গম পাওঁ আমি গম পাম যে চিষ্টেমটো কোনটো ষ্টেটত আছে বা সেইকাৰণে এই প্ৰেছাৰ ভলিউম আৰু টেম্পাৰেচাৰক বা ইণ্টাৰনেল এনাৰ্জিক আমি কি বুলি কওঁ থাৰ্মোডাইনামিক ভেৰিয়েবল বুলি কওঁ আৰু থাৰ্মোডাইনামিক ষ্টেট ভেৰিয়েবল অফ দ্য চিষ্টেম বুলি কওঁ ঠিক আছে কনচেপ্টটো ইম্পৰ্টেণ্ট হয় থিয়ৰি কিন্তু বুকত থাকে ঠিক আছে তোমালোকে লিখি ল'ব পাৰিবা কিন্তু কনচেপ্টটো মেইন হয় তো আমি এতিয়া হিট সাপ্লাই কৰিলে এই প্ৰেছাৰ কেনেকৈ চেঞ্জ হয় ভলিউম কেনেকৈ চেঞ্জ হয় টেম্পাৰেচাৰ কেনেকৈ চেঞ্জ হয় আমি এই বিষয়ে পঢ়িম আৰু ইণ্টাৰনেল এনাৰ্জিও কেনেকৈ চেঞ্জ হয় আমি এইটো বিষয়েও পঢ়িম ঠিক আছে তো এটা আছে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স zeroth law of thermodynamics zeroth law of thermodynamics zeroth law of thermodynamics তো ইয়াতে চোৱা কি হ'ব তিনটা সিস্টেম আছে সিস্টেম A সিস্টেম B আৰু সিস্টেম C আছে সো ইয়াত আমি গম পালো যে A আৰু C সিস্টেমটো থাৰ্মেলি ইকুইলিব্ৰিয়াম So if A and C is in thermal equilibrium and handwriting page hai just my concept hai clear korisu B and C is in thermal equilibrium with them system A and B also in thermal পিছত মই ভালকৈ লিখি দিম আগতে বুজি লোৱা তো আমি সিস্টেম A সিস্টেম B সিস্টেম C তিনটা সিস্টেম কনসিডাৰ কৰিছো সিস্টেম A আৰু সিস্টেম C থাৰ্মেলি ইকুইলিব্ৰিয়াম ষ্টেটত আছে তেনেকৈ সিস্টেম B আৰু সিস্টেম Cও কিহত আছে থাৰ্মেলি ইকুইলিব্ৰিয়াম ষ্টেটত আছে তাৰ পৰা আমি কি গম পালো A আৰু B কিহত আছে থাৰ্মেলি ইকুইলিব্ৰিয়াম ষ্টেটত আছে যদি A আৰু C থাৰ্মেলি ইকুইলিব্ৰিয়াম হয় B আৰু Cও থাৰ্মেলি ইকুইলিব্ৰিয়াম হয় তেতিয়াহ'লে আমি কি ক'ব পাৰিম A আৰু Bও কিহত আছে থাৰ্মেলি ইকুইলিব্ৰিয়াম ষ্টেটত আছে আৰু থাৰ্মেলি ইকুইলিব্ৰিয়াম চোৱা থাৰ্মেল ইকুইলিব্ৰিয়াম থাৰ্মেলি ইকুইলিব্ৰিয়াম মিন্স কি হয় টেম্পাৰেচাৰটো সেম বুজায় যদি A আৰু C টেম্পাৰেচাৰ সেম হয় ইকুৱেল হয় B আৰু C টেম্পাৰেচাৰ ইকুৱেল হয় তেতিয়াহ'লে A আৰু B টেম্পাৰেচাৰ কি হ'ব ইকুৱেল হ'ব আৰু এইটোৱে কি হয় zeroth law of thermodynamics সো থাৰ্মেল ইকুইলিব্ৰিয়াম এই টাৰ্মটোৰ মিনিং কি হয় যদি এটা সিস্টেম আন এটা সিস্টেমৰ লগত থাৰ্মেলি ইকুইলিব্ৰিয়াম ষ্টেটত আছে ইয়াৰ মিনিং কি বুজায় মানে সিস্টেম দুটাৰ টেম্পাৰেচাৰ কি আছে ইকুৱেল আছে যদি সিস্টেম দুটাৰ টেম্পাৰেচাৰ ইকুৱেল নাই তেতিয়াহ'লে সিহঁতে থাৰ্মেলি ইকুইলিব্ৰিয়াম ষ্টেটত নাই বুজি পালা তো zeroth law of thermodynamics কোনটো কনসেপ্ট দিয়ে আমাক টেম্পাৰেচাৰৰ কনসেপ্টটো দিয়ে বুজিলা তো zeroth law of thermodynamics gives us the concept of temperature বুজি পালা তো এটো হল zeroth law of thermodynamics এটো একদম বেসিক কনসেপ্ট হয় ঠিক আছে